ভাই এই রবিবারে কি করিম কি করা ভালো তুমি একবার কই দিয়া এই রবিবারে কি খাম আমি কি ফুড চ্যালেঞ্জ খাম ঠান্ডা আৰু সো গাইজ আমি একদম জুই উঠাই আছো আৰু মিল বাবুৰে লাগিছে মজা তে কামন কামন জুইয়া তোমাক গাইজ আমাৰ যাবা কিবা এটা ক'ব আমাৰ এছেম্বলছৰ বিষয়ে তে কি ক'বা সুটিয়া একদম হা সুটিয়া এইটো একদম আমি সুটিয়া তে সুমনদা আমি কি দেখছে না সুমনদা লাগছি ইও নকৰে আৰু ইও নকৰে চক না এলাখান পথাৰ একদম পুৰা পানীতে ভৰ্তি হৈ গৈছে মানে একদম নাম নিচেনে নাই আৰু গাইজ মানে যোৱাৰ ৰাতি বহুত বেয়া জোৰে বৰষুণ দিছিল হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ব্লগছ ঠিক আছে আপোনালোকক সকলোকে আমাৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম ঠিক আছে চানডে আৰু আপোনালোকে গম পাই চানডে আমাৰ ফুল চেঞ্জ হৈ থাকে এইবিলাক গাইজ আমাৰ দোকানত মানে মিল ভাড়া হৈ আছে মানে বুজি পাই দোকানৰ মানে সন্মুখত এইবিলাক গাইজ আমাৰ মিল ভাড়া চাগে সুধো যে আজি আমি ফুল চেঞ্জটো মানে কেনেকুৱা কৰিম এইবিলাক গাইজ আৰু ফুল চেঞ্জটো আজি খুব ধামাকা হ'ব আৰু যোনজন আমাৰ চেনেল নতুনকৈ আহিছে ব্লগছ তাতে ছাবস্ক্ৰাইব কৰে লাইক কৰে আৰু আমাক ছাপৰ্ট কৰক যাতে আমি আপোনালোকৰ নতুন নতুন ভিডিঅ' আৰু বিশেষকৈ খুব মানে ফানি ভিডিঅ' দেখাব পাৰোঁ যাতে আপোনালোকৰ মানে এটা এনজয়মেণ্ট ল'ব পাৰে এইবিলাক গাইজ আমি টাইম মিলি ভাড়া যাই থাকোঁ এইবিলাক গাইজ আৰু গাইজ যোৱা ৰাতি ইমান জোৰে বৰষুণ মাৰি আছিল মানে একদম পুৰা পানী ভিজা ৰাস্তা এচক গাইজ এইবিলাক মইতো গাইজ পুৱাই পিছলে খালোঁ হয় বাথৰুমত যাইছিলোঁ পেচাব কৰিব বয়া বোম এটা পিছলে খালোঁ হয় এইবিলাক গাইজ চ' গাইজ চক না এলাখান পথাৰ একদম পুৰা পানীতে ভৰ্তি হৈ গৈছে মানে একদম নাম নিচেনে নাই আৰু গাইজ মানে যোৱা ৰাতি বহুত বেয়া জোৰে বৰষুণ দিছিল মই মানে খেলা চাইছিলোঁ UCL ফাইনেল আৰু আমাৰ টীম মানচেষ্টাৰ চিটি জিতি গৈছে একদম পুৰা ভাল লাগিছে আৰু নেক্সট টাইম আশা কৰিছোঁ যাতে মানচেষ্টাৰ চিটি আৰু এবাৰ UCLৰ ট্ৰফি একদম পুৰা গ্ৰেফটোত ল'বলৈ চেষ্টা কৰিব তাৰপিছত গাছ পুৰা পানী সিহঁতেতো পৰি আছে বৰষুণ ভাই কেনা পানী কি হৈছে তাতে কেন ভাই আজি আৰু এটা ফুড চেঞ্জ কৰিম থাকিবলৈ তুমি ওর মানে কি হৈছে এইটো কোনি চিন্তু ভাই ন ওটি কি হৈছে এ চয় গাছ দেবলৈ কিবা মাছ জীয়াব আৰু তুই নাওছ ভাই গেল তে নাওছ ভাই কেনা খবৰ একদম গুড মৰ্নিং জৰ্তি খেলা চালা না একদম মজা লাগছে নাকি আৰু কেনা বৰষুণ একবাৰ কয়লা পানী গিলা গা ধুই নেকি একবাৰ তে আজি এটা আমি ফুড চেঞ্জ কৰিম তুমি থাকিবা লগত অলপ হেল্প কৰি দিবা আমাক দেখি ইয়াতে শুনা তোমাৰ বিয়াখন আহি গেল ঠিক আছে আহিলোঁ আৰু তে দোকান চাফা কৰিছে দোকান চাফা এই চাওক সেই বুজি ভাই কি আছে দোকানখন হা বেয়া আছে এই বস্তুগিলা ইয়াতে দিছ এই ভাই লৈ যাওঁ পটকে বলা বলা লৈ যাওঁ পটকে লৈ যাওঁ কি নিবি আকৌ লৈ যাওঁ ললো হা এই বুজি ভাই ললো ললো তেজমন্দা আৰু এটা কথা আৰু আমাৰ না ভিডিঅ'বিলাক কেনে লাগে চাই ভাল লাগে না তোৰ আমাৰ না ফুড চেলেঞ্জ ভিডিঅ'বিলাক কেনে লাগে আৰু ৰিকি ভাই কেনে লাগে তেজমন্দা কেনে লাগে এনে আমাৰ ইম্প্ৰুভমেণ্ট হৈছে না অলপ ইউটিউব চেনেল SM ব্লগছত তে ছাপোৰ্ট কৰিছ থেংক ইউ কেনে তোৰ তোমাক ক'ম বুলি ভাবিছোঁ ফুড চেলেঞ্জত আহিবা নেকি ফুড চেলেঞ্জত ইকলেছ পাবা কিন্তু এটা বাদ দে মই নাযাওঁ ওলা তে বলা মিৰিলো আমি লৈ সামগ্ৰী আজি কি কৰিবা আজি ভাবিছোঁ প্ৰেক্টিচ আৰু মেগি একদম তুমি লোৱা বলা 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 কৰ দে চলিকেইটা কৰ একলম আজি তুমি বস্তুখিনি কিনিছোঁ তেনাওছ ভাই কৰিবা নেকি চিন্তু ভাই তুমি কৰিবা না যাবা শুনা আমাক কিবা লাগে ক'ত ৰিজে এইটো নহয় তোৰ ৰিজে নহয় আৰু গাইছ আজি বুজি পাই তোৰ অলপমান চাফা কৰিছে দোকান ভিতৰে মাল এতিয়া যি লাগে লৈ যাওক ফ্ৰী চব তুমি লোৱা কিনা জল্দি কিনা গাইছ আমি এতিয়া লৈছোঁ আৰু আমাৰ লোৱা গেল লেজ আৰু কিটকেট পটেটো কেটবেৰী আৰু এই শংকৰ সুমনদা এইটো কেনা তোমাৰ মতে এইটো বোলে হেৰি কোম্পানী কৌশিকৰ এনা মেট যাবা নেকি হয় নেকি মজা আৰু সুমনদা এইটোৰ মই কিবা এটা গণ পাইছোঁ দে মই কোনখন বিয়া আখলেজৰ বিয়া নেকি তে মজা এতিয়া লৈছে আমাৰ মিৰুল ভাই পুৰা মেগী চাওঁ ইপি নেকি ইপি তে মজা মিৰুল ভাই তুমি মেইন তুমি একলা পইচা খৰচ কৰিছ মজা আৰু আমাৰ কুলকুল ভাই সুমনদা আমাৰ ভিডিঅ'টো আহিলে তে চাবা কিবা এটা কৈ দিয়া আমাৰ SM ব্লগছৰ বিষয়ে একদম মজা নেক্সট ৰবিবাৰে আহিব লাগিব কিন্তু আমি সেই বিৰিয়ানী আনিম হান্দি নিজে কৈ বোলে দেও না যাওঁ তুমি কয় তুমি লোৱা আমাৰ দেৰি হৈছে
ঐ আৰু কাণত মন লাগি গৈছে এলা তুমি ঘৰত যোৱা আৰু চিন্তি ভাই শুনা আজি কেনা জোচ কেনা তোমাৰ কৰবে না দে মালা পিন্ধে দে মিহিৰুল ভাই মজা মজা দে বলা 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 এইবিলাক আমি লৈ ল'লোঁ পুৰা তাৰপিছত গাইছ আৰু এতিয়া আমি মালা পিন্ধি দিলোঁ বলা যা চুৰ 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 চ' গাইছ এতিয়া আমি যাইছোঁ আমাৰ জাগাত আৰু মিহিৰুল ভাই পুৰা লৈ যাইছে চিপছ আৰু ইপি মেগি তেনাচ ভাই কেনা জোচ আজি ফুড চেলেঞ্জৰ আজি কিন্তু তুমি জিতবা লাগিব দে এটা হাৰাবা সি সদায় জিকে আৰু চিন্তি ভাই তুমি বেয়া নাহিলে মই তোমাক বেয়া পালোঁ দে নেক্সট টাইম বেয়া লোৱা বলা 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 আমি আমাৰ মিছনটো কমপ্লিট কৰিও এতিয়া আমি ছিঙিছোঁ আৰু এক পেকেট মখা ৰ'ব বেয়া পাব ভাই আৰু জ্বৰ কিন কিন চিঙা বৰষুণ ৰ'বা মই লাগ কি দেখিলোঁ হা তোমাক মই ৰাতি 12টাৰ পৰা 5টা লাগি যাওঁ অনলাইন দিছিলোঁ কি লা মানে তুমি লৈছিলা অনলাইন এ বুগা খেলা Oh, ya kasih. Kayak kasih. Ya sih, Ya kasih. Oh, sorry ya, ini kali itu bah, hei boleh. Guys, UP pura एकदम पानी सूखे बेचता है. नकला दो, बारू बेचता ना. Enak. Tuh guys, sana itu pelu sih guys. Guys, aku saat aku, itu minta alu video tu roke deh. So guys, hogal pura, tar tinja saja, एकदम pura baru ta matha ase di UP. তো বলো এতিয়া আমি একটু ফাঁসি কিনে আমি খাম আর গাছ চারি ভাই কিবা এটা কর তুমি ভিডিওত লাইক কমেন্ট শেয়ার কৰি দিব লগতে ভিডিওটো চাই সাবস্ক্ৰাইব কৰিব আমাৰ ভিডিও চাই ভাল লাগে না তোমাক সদা চাইছো না তুমি আরে তুমি তাক সবত এক্টিং কিনি ভাল কৰে মই না মিৰিল ভাই দুও ভাল কৰো না মজা হেণ্ডশেক মাৰা তে বলা বলা তে আয়ন ভাই আজি তুমি খাবা না নাখা আজি কিন্তু অলপমান জ্বালা হ'ব দে কান্দি কিন্তু আমাৰ দুখ নাই আৰু মিৰিল ভাই পানী দিনলা কি হা ও তুমি একদম পুৰা খজমে হবাৰ বাদু আৰু কিছু লগতে আৰু কথা ক মানে আমাৰ এখন ভিডিও আনিছিল বেয়া নাপো মানে মোৰ মিৰিল ভাই বিজি আছিলো আৰু গাছ মই নতুন লৈ গৈছোঁ মিৰিল ভাই তাৰমানে কৈছে Redmi Note 12 তাৰমানে ভিডিও আহিছে তাৰমানে ইন্ট্ৰ ভিডিও মানে মই একদম কৰিব পৰা নাছিলোঁ গাছ এতিয়া মই যোনটো মোৰ ভিডিও কৰিছোঁ এইটো Redmi Note 12 এইটো ভিডিও আহিছে হলকান্তে আপোনালোকে চাব এতিয়া আপোনালোকে এইটো ভিডিও এনজয় কৰক আমি আৰু যাই কিনে বহাম মেগীখিনি আৰু লগতে খাবই দুজন পাৰ্টিচিপেণ্ট ৰখিছে পুৰা কেনা জুচ পিছে Moza. পেটটো খালি কৰি দিছোঁ না Moza. এইবোৰ গাছ আমি এতিয়া মিৰিল ভাই তাক লাগি যাওঁ অলপমান সহায় কৰি দিওঁ বনোৱাত এইবোৰ গাছ তুমি মেগীখিনি লৈ আহোঁ যিটো টাইম হৈ গ'ল এইখিনি মেগী পুৰা একদম 12 পেকেটৰ মাথা আছে মেগীৰ তুমি ভাই আনি দিলোঁ তুমি মেগীটো লোৱা ইয়াতে দি দিম তে পানীটো দিলে নেকি অঁ চ' গাইছ এতিয়া দিছে পুৰা মেগীটো পুৰা UPৰ 12টা মাথা দিছে ইয়াতে অ' মজা অলপমান জুম কৰি দিছোঁ গাইছ এই চাওক ঠিক আছে আৰু ভিডিঅ'টো আমি ডাইৰেক্ট মেগীখিনি বনোৱাত দেখি আছোঁ গাইছ আমি জ্বালা গুড়া গিলা দিম এলো মিৰিল ভাই এটা মোক নেকি নাই শুনা এটা মোক দিয়া আমি অলপমান যি জ্বালা গুড়া বেছিকৈ দিওঁ কৈছে কান্দা নুলি দিওঁ পিছদিনে চাওঁ যি ধুনীয়াৰ বুলি উলিছি তেতিয়া মজা মজা দি দিয়া পুৰা ঢালি থাকা মিৰিল ভাই কিন্তু পুৰা পাৰে দেই ঘৰৰ কাম কৰিবা শুনা চিন্তু ভাই কিনকে পাৰে আহি ঘৰৰ কাম কৰিবা এটা কচুক বাৰ কিনকে পাৰে ঘৰৰ কাম কৰিবা হয় চাই কওক আমাৰ তুমি মছলা দিছে তো গাইছ আমাৰ মেগী হৈছে পুৰা আৰু আমাৰ ফুড চেলেঞ্জ যোৱা লাহে আৰম্ভ হ'ব মানে মেগীটো হোৱাৰ আৰু ক'ৰবাত 5 মিনিট মান আছে নাকি মিৰিল ভাই পানী এক মোক লাগে নেকি আৰু মিৰিল ভাই পুৰা মছলা দিছে এতিয়া মজা মজা আছে গাইছ একদম পুৰা কাৰা হৈ গ'ল কাৰা একদম পুৰা বিৰিয়ানীৰ দৰে মিৰিল ভাই আজি কিন্তু মোৰ মজা লাগিব ন ধুনীয়া হৈছে ন মেগী 12 পেকেটৰ কিন্তু মোৰ 12টা মাথা ধুনীয়া হৈ গৈছে ন আমাৰ কাৰণে মানে লাষ্টত আৰু গাইছ তেৰি মেৰিটো আছে মজা ঠিক আছে আকৌ আমাৰ চাপৰ্ট কৰক যদি আপোনালোকৰ এনেকুৱা ভিডিঅ' লাগে আৰু যদি খাই আহি যাব আমাৰ মিৰিল ভাইৰ ঘৰত মই দি দিম এড্ৰেছটো মালগুছি মছজিদ ৱাৰ্ড নম্বৰ 2 ঠিক আছে আৰু ভিডিঅ'টো আমাৰ এইখিনি হোৱাৰ পিছত আমি আপোনালোকক ডাইৰেক্ট দেখাইছোঁ ওপৰত ঠিক আছে আকৌ আৰু যোনে আছে আপোনালোক কি কৰিব লাগে মিৰিল ভাই ছাবস্ক্ৰাইব কৰি দিব আৰু মিৰিল ভাই পুৰা কষ্ট কৰিছে ধন্যবাদ আমাৰ পুৰা পাক উঠলিছে আৰু আয়ন ভাই গাইছ একদম পুৰা থোৱা উঠি পাক উঠি পুৰা বঢ়িয়া হৈছে কালাৰটো আৰু আমাৰ মিৰিল ভাই বনাইছে মিৰিল ভাই ধন্যবাদ আজি কেনে হ'ব না ফুড চেলেঞ্জটো ধামাকা হ'ব নাকি
কৈ দিওঁ নামাজ ভাই আৰু আমাৰ চিন্তু ভাইছো ওপৰত আছে আৰু আমাৰ আইন ভাই এনা বহিব মাজত তে গাইছ একদম পুৰা মজা লাগিব মোৰটো একদম পুৰা দেখি টেষ্ট আহি গৈছে ঠিক আছে কওক অঁ পানিছমেণ্টটো পাৰি গ'লো আৰু ভাই আজি আমি জ্বালা আৰু আলোচনা নিদিওঁ আজি কিবা এটা বেলেগ দিওঁ দে ঠিক আছে আজি পানিছমেণ্টটো কি হ'ব আমি কৰিব আপোনালোকক তে কওকচোন কি ভাই মিৰুল ভাই আজি ঠিক আছে আপোনালোকে চাই থাকক আমি ভাবি কিনে পানিছমেণ্টটো কৈছোঁ মানে পানিছমেণ্টটো এতিয়া নকওঁ আমি যেতিয়া যাওঁ ওপৰত বস্তু লৈ যাম তেতিয়াই দেখাম ঠিক আছে চাই থাকক ভিডিঅ'টো চ' গাইজ ফাইনেলি আমাৰ মেগী হৈ গ'ল চ' গাইজ মোৰ স্পাইচি আৰু ডিলিচিয়াছ মেগী আৰু আমাৰ মেড বাই মিৰুল ভাই আৰু চিন্তু ভাই তুমি নাথাকিবা আমাক অলপ সহায় কৰি দিবা ভিডিঅ'ত আৰু লগতে আমাৰ এও আছে কুৰকুৰি টেন ভাই ৰেডি নে তুমি নাও ভাই ৰেডি আৰু গাইজ গাইজ একদম কি মজা লাগিছে চ' গাইজ অলপ মানে আপোনালোকক জুম কৰি দেখাইছোঁ মোৰ স্পাইচি ডিলিচিয়াছ একদম পুৰা পানী ওলাই গ'ল মুখেদি মোৰ চাই কিনে অলপমান এৰিবি মোৰ কাৰণে ভাই গোটা নাখা মিৰুল ভাই আমি কিন্তু ৰোল লাষ্টত পাব লাগিব দে পাব লাষ্টত খেলা নাই আৰু গাছ লগতে চচো আছে ৰ'বা মই তলৈ ফুৰি যাম আমি সকলোকে বিলাই দিছোঁ নামাজ আৰু চিন্তু ভাইক তুমি বিলাই দিয়া মজা আৰু লগতে কুৰকুৰি আছে তেওঁলোকে অলৱেজ দিলোঁ আৰু এতিয়া আমাৰ টাইম নাই যোনে যাৰ আগে খাবা শুনি জিকিব আৰু যোনে আগে খাৱা মানে শেষ কৰিব নোৱাৰে তাক আমি শাস্তি দিম আৰু গাছ এতিয়া লাৰি দিওঁ আৰু শাস্তিটো কি মিৰুল ভাই কৈ দিওঁ শাস্তিটো কি কওঁ নেকি মিৰুল ভাই কাণত ধৰা ধৰি 50 বাৰ 2 মিনিটত 50 বাৰ কাণত ধৰিব লাগিব 50 বাৰ টাইমলৈ কথা নাই এনে আৰু ক'লোঁ 2 মিনিটটো চিন্তু ভাই তোমাৰ কাৰণে বেয়া লাগিল তুমি এনেক্স থাকিব লাগিব আৰু গাছ এনেক্স আমি ৰুটি মাংস কৰিম বুলি ভাবিছোঁ এই যে আমাৰ আহিছে নেক্সট চানডে আমি এটা ৰুটি মাংস কৰিম না কি মিৰুল ভাই গাইজ ফাইনেলি আমাৰ চেলেঞ্জ আৰম্ভ হৈ গ'ল চাওক মা গৰুৰ দৰে খাইছে আহি পানী চানী ঢালি খাইছে চাওক পানী ঢালি লৈছে প্ৰথমবাৰ দেখিলোঁ পানী ঢালি খাইছে আজি আমি সৰুৰ পৰাই যিমান জ্বালা শুকটা খাই দিছোঁ পানী ঢালি খাই দিছে না ইয়াৰ দুখেকে হৈ ইয়াৰ খান মুখ না কি এক চা ঘৰত ভাত খাওঁ দিছি দে চিন্তু বা কমন তুমি মেইন খালাক গোটা খালাক দে গোটা খালাক দে কাম নাই পানী লাগিব নেকি ইয়াৰ কাম নাই আমাৰ নামাজ ভাই জিকিলে আৰু পানী আছে একদম পানী দি কিনে একদম মানে গোটা খাব দিছোঁ আৰু আমাৰ নামাজ ভাই সেই কুলে খাই আৰু এখনি কুলি তেৰি মেৰি খিনি আছে এখনি কুলি চেছ নামাজ ভাই জিকি গেল ইয়াৰ কাম নাই কাম নাই কি হৈছে তোমাৰ দে খো কাম নাই আৰু আছে লাগিলি আৰু দিম কামন হাদা দিলাকে হাৰা দিলে কামি নাই আৰু এক চকচোন একদম পুৰা হাতী ভাগে খাই দিছে দুটা ধুই কিজি নিকে ৰাখে মুখ নাছে মুখ মা কিনকে মজা দে তোমাক মানছো বিয়াৰ নেক্সট ফুড চেলেঞ্জত এক মই 20 দিম ৰুটি আৰু 20 পিচ দিম মাংস এনে কথা খাই দে কি হ'ল তোমাৰ কি হ'ল ইনকোয়ারি বগুনটু তে পতত খয়তো টাইম আছে তাত নাই সেইটাও কি সুপখিনি পি দি দিয়েই নে পতবত না স্পাইসি গেল সুপখিনি খাই দে কামন আগা বখনি খালি আগো না খাই দে আমি খাব লাগব নলি হি তাত খালি জিকলে খাই দে হা মান লাগে নেকি বেঙা নেকি অকল জাগা গুলা কি আপনি ওটা খাইবেন এ কি বুদ্ধি আর কইছি জালাগু দাই নাফি বেলেগ বুদ্ধি এখানি নাখলি হাল লাগি আর আমার তেরমের এখানে খাই নাই পানি ঢালি দিছি মজা বানাই এই পুরা খাইছে সো গাইস 1 2 এ ব্রহ্মাস্ত্র খাই দিছি পুরা তে গাইস পানি দাম না স্পাইসি কি গেল মজা এরকম নাইতে এটা খাস্তি তো আমি দিছি অলপ দিকে উইনার পুরা জিকি গেল সো গাইস আমার কিচেন জুকে নগল কক আর আমার সিনটো এটাও খাই আছে এটাও আধাও যা নাই অলপ নাই মজা বখা নাই কেনস ভাই তুমি একদম মজা গেলছ ধন্যবাদ
আইন ভাই পাল বানিছে এতিয়া আমাৰ আইন ভাই খাইছে এতিয়া আইন ভাই কেনা ভাল লাগিছে নে বুজি না জ্বালা আছে নে ৰাষ্ট্ৰনান আৰু গাইছ আমি শাস্তি দিম আৰু আমাৰ মিল ভাই খাইছে আৰু ময়ো খালোঁ অলপ অলপ তে বলক এতিয়া আমি শাস্তি দিম আৰু আমাৰ উইনাৰ হ'ল নামাজ ভাই নামাজ ভাই কেনা লাগছে পুৰা কিন্তু মোৰ পেটটো ভাল লাগিছে নে পুৰা পেটটো কিন্তু মোৰ পেটটো চাওঁ অ' মজা আৰু কেনা তোমাৰ দে দে ঠিকে আছে দে আমি শাস্তিটো দিছোঁ তোমাক তে গাইছ এতিয়া আমাৰ চেলেঞ্জ শেষ হ'ল দেখাবলা তে গাইছ ভিডিঅ'টো ভালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব লগতে এতিয়া 5 মিনিট দি আছোঁ আমি 5 মিনিট আমি 5 মিনিট কৰিব লাগিব তুমি 5 মিনিট হ'ব লাগিব আজি এতিয়া 50 বাৰ নাগে 10 বাৰ হ'লেও কথা 10 বাৰ লৈ কৰা 10 বাৰ হ'লেও কথা ভালকে হালবে লাগব উঠাব ন কাৰণে ধৰি এনা উঠাব কথা কাৰণে ধৰি নাগে গাইছ হ'ব হ'ব ঠিক আছে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰক আমাৰ সাপোৰ্ট কৰক যাতে আমি আপোনালোকক এনেকুৱা ভিডিঅ' আনিম আৰু এই চানডে ভৰ্তি মাংস হ'ব ঠিক আছে থেংক ইউ যদি ভিডিঅ'টো ভাল লাগে তুমি আৰু আমাৰ আইন বাবুৰা খাইছে মজাকে একদম পুৰা জ্বালা তালা আকৌ বনাই এইবিলাক কিবা জ্বালা বেছি আকৌ জানা নাই তুমি লোৱা কাম নাই তাত খাবা নদে কাম নাই জ্বালা নাখায় চ' গাইছ যদি মানে এইটো ভিডিঅ' ভাল লাগিছে আমাৰ এইটো ফুড চেলেঞ্জ যিটো আমি ৰবিবাৰে প্ৰতিবাৰে ফুড চেলেঞ্জ কৰি থাকোঁ না কি মোৰ ভাই ভাল লাগিলে তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আমি ৰবিবাৰে তাৰমানে আৰু তাৰমানে ফুড চেলেঞ্জ কৰাৰ ভিডিঅ' মানে ধামাকা হ'ব লগতে আমি কিছুমান চলি ৰাখিম মানে দুজন ৰাখিলে বেছি ভাল নালাগে তে নমস ভাই ভিডিঅ'টো ভাল লাগিলে কি কৰিব লাগিব লাইক কৰিব আৰু চিন্তু ভাই ছাবস্ক্ৰাইবটো কৰিব লাগিব SM ব্লগছ নেকি ঠিক আছে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ঠিক আছে থেংক ইউ Yeah.